নমস্কাৰ বন্ধুসকল, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টিত আপোনালোকক দেখাব বিচাৰিছোঁ আমাৰ গাঁৱৰ এটা মনোমোহা দৃশ্য। মোৰ ঘৰৰ নিচেই কাষতে লাগি থকা এটি নামঘৰ, তাৰে কিছুমান দৃশ্য আপোনালোকক দেখাব বিচাৰিছোঁ। আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ, আপোনালোকে মোক ইমান কম সময়ৰ ভিতৰত ইমান মৰম যাচিছে, সেইকাৰণে আপোনালোকলৈ মোৰ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আহক তেনেহ'লে আজি পলম নকৰি ভিডিঅ'টি ষ্টাৰ্ট কৰোঁ। বন্ধুসকল, এয়া গৈ আছোঁ লাহে লাহে খোজকাঢ়ি। আজি মটৰচাইকেল নাই অনা, কাৰণ যিহে পেট্ৰলৰ দাম হৈছে, সেইকাৰণে ভাবিলোঁ খোজকাঢ়িয়ে পোনাই দিওঁ। এয়া চাওক, বন্ধুসকল অৱশেষত আহি পাই গ'লোহি। এয়া চাওক, মোৰ পিছফালে এখন মেইন গেট। এতিয়া এয়া ভিতৰেদিয়ে সোমাই যাব লাগিব। বন্ধুসকল, এই গেটৰ কাষতে এখন চাইনবোৰ্ড দেখা পাইছোঁ। ইয়াত লিখা আছে শ্ৰী অনিৰুদ্ধ দেৱ কলাক্ষেত্ৰ, বকুল মাছগাঁও। এয়া চাওক, এতিয়া এইফালেদি আমি অলপ ভিতৰলৈ সোমাই যাব লাগিব। এতিয়া মই গৈ আছোঁ লাহে লাহে। এয়া চাওক, শাৰী শাৰী চাহ বাগান, আৰু এই বাগানবিলাক কোনো কোম্পানী বাগান নহয়, পাব্লিকৰ হয়। ভাল লাগে অলপ সেউজীয়া পৰিৱেশত থাকি, সেইকাৰণে মই প্ৰায় গাঁৱৰ পৰিৱেশ আপোনালোকক দেখাব চেষ্টা কৰোঁ। যিহেতু মোৰ ইমান আৰ্থিক অৱস্থা ইমান ভাল নহয়, কাৰণ মই সাংসাৰিক, সেইকাৰণে যিমানখিনি পাৰোঁ অলপ গাঁৱতে ভিডিঅ' বনাব বিচাৰোঁ। পিছত অলপ টকা পইচা হ'লে অলপ বাহিৰত যাম বাৰু, আপোনালোকক দূৰ দূৰণিত কিছুমান ধুনীয়া ধুনীয়া জেগাত ভিডিঅ' কৰিবৰ কাৰণে। আপোনালোকেও আশীৰ্বাদ কৰিব ভালকৈ, যাতে মোৰ চেনেলটো অকণমান ডেভেলপ হয়। বন্ধুসকল, এয়া বৰ্তমান পাই গ'লোহি আমাৰ বৰ নামঘৰ। এয়া চাওক, এতিয়া অলপ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। বন্ধুসকল, এতিয়া মই আপোনালোকক ইয়াৰ ভিতৰৰ দৃশ্য দেখাব বিচাৰিছোঁ। আহকচোন।
বন্ধুসকল, এই ঠাইডোখৰ দেখিছে আপোনালোকে। ইয়াত আগতে কেঁচাকৈ বনোৱা এটা জুইশালি ঘৰ আছিলে। এতিয়া ভাঙি দিয়া হৈছে, কাৰণ নতুনকৈ বনোৱা হৈছে ছাইডত পকাকৈ। এয়া আপোনালোকে দেখিছে নিৰ্মাণ কাৰ্য চলি আছে। এয়া দেখিছে আপোনালোকে, এই ঠাইডোখৰত ভোজৰ সকাম হ'লে ইয়াতে ভোজ ভাত বনোৱা হয়। আৰু এই ঠাইডোখৰত ভোজ ভাত হৈ যোৱাৰ পিছত ইয়াতে খোৱাৰ ব্যৱস্থা কৰা হয়। আৰু এতিয়া যিহেতু নিৰ্মাণ কাৰ্য চলি আছে, সেইকাৰণে শিলগুটি আৰু বালি ইয়াতে ৰখা হৈছে। এয়া আপোনালোকে দেখিছে তলা মাৰি থোৱা ৰুমটো। এই ৰুমটোত আলহী অতিথি আহিলে থকা ব্যৱস্থা কৰা হয়। এয়া হৈছে আমাৰ নতুনকৈ বনোৱা লেট্ৰিন বাথৰুম। এয়া দেখিছে পানী টেংকি, ইয়াৰ পৰাই লেট্ৰিন বাথৰুমলৈ পানী যোগান ধৰা হয়। ইয়াতে নামঘৰ কাষতে আৰু এটা পুখুৰীও লাগি আছে। আহক পুখুৰীটো দেখাব চেষ্টা কৰিছোঁ। এয়া এতিয়া পানী নাই বাৰু, কাৰণ খৰালি দিন কাৰণে অলপ পানী শুকাই আছে। এই পুখুৰীটো আজি 1.5 বছৰমান আগত আমাৰ গাঁৱৰ ডেকা বুঢ়া মেথা সকলোৱে মিলি খন্দা হৈছিল। আপোনাৰ শৰণ ল'বৰ কাৰণে। বন্ধুসকল, আপোনালোকে এয়া দেখিছে সৰুকৈ ঘৰ এটা নামঘৰ লগতে লাগি আছে। এই ঘৰটো ভাগৱতৰ ঘৰ বুলি কোৱা হয়। ইয়াত সন্ধিয়া পৰত আমাৰ নামঘৰীয়া আহি সদায় চাকি বন্তি জ্বলায়, যাতে গাঁওখন ভালে কুশলে থাকিবৰ কাৰণে। বন্ধুসকল, যিমানখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। আৰু ক'ৰবাত কওঁতে মেলোঁতে ভুল ভ্ৰান্তি হ'ব পাৰে, আপোনালোকে নিজৰ ভাইটি বা ল'ৰা বুলি মাফ কৰি দিব। আগতে এইবিলাক কোৱা ইমান অভ্যাস নাই মোৰ। আজিলৈ আহোঁ, আকৌ লগ পাম আন এটি ভিডিঅ'ত। বাই বাই।